হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মোৰ এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং হৈ আছে, সেয়েহে ইহঁতকেইটা আমাৰ ঘৰত আহিছে। শ্বুটিংটো মানে আমাৰ ঘৰতে কৰিছোঁ। এয়া মোৰ কাষত আছে মানস, এইফালে আছে আমাৰ অভিদা আৰু এইফালে আমাৰ ঋতুপন্দা। এয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এয়া শ্বুটিং চলি আছে বৰ্তমান। এয়া আমাৰ অমৰ দা, এয়া ডাইৰেক্টৰ হয়। মোৰ মানে মুখত তেজৰ দাগ বহুৱাব লাগে, সেয়েহে বহুৱাই দি আছে আৰু। পাগলা আমার মাছের খাইছি এক্সপিরিয়েন্স কেনা খুচা চুচা খর একদম বগা লাগছে আর আমাক ঠৌগা লাগছে রোদত মানে রোদ যে OnePlus যে কেনে ভাল ওয়ান প্লাসর সেই আছিল ভিডিঅ' কেমেৰাটো বহুত ভাল 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 আৰু ইমান ধুনীয়া হয়। এইটো আমার দেউতাক আমার সিনেমাটোগ্রাফার আমার স্টোরি রাইটার আর মুখ নে দেখো এবার তো ভাল কেমেৰাটো ভাল। এই আমার কান্দি কান্দি দাঁড়বো আজি এয়া মোক অমৰ দায়ে শিকাই দি আছিল কেনেকৈ কি কৰিব লাগে। তো রেডি আজি মানে বহুত বেছিয়ে ৰ'দ দিছে, বহুত গৰম। Ready? বাপৰে Connect. Ready? 3, 2, 1, start. Cut. শ্বুটিঙত হাঁহিব বহুত বেছিয়ে সহজ, কিন্তু কান্দিব বহুত বেছিয়ে টান। সেয়েহে এইটো পাৰ্ট কৰোঁতে মোৰ বহুত বেছিয়ে টাইম লাগিল। নপঢ়া আপি কিতাপ নাই বোলে ঘৰত এতিয়া আমাক কিতাপ এখন লাগে দুখ লাগিল কেনা লাগিল দুখ লাগিল না Good. দুখ লাগিল Una. আপনি ফটাটো কয় না Solo aku foto malu ini. Nah, kalau aku masuk. Yo. শ্বুটিঙত মোৰ ফ্ৰেণ্ড হ'বলৈ আৰু এজনী ছোৱালী লাগে, সেয়েহে মোৰ ফ্ৰেণ্ডৰ এজনী ছিষ্টাৰক মাতি দিছিলোঁ। এয়া মোৰ চকুৰ পানী নোলোৱাৰ বাবে বৌয়ে মোক ভিক্স লগাই দিছে চকুত। এয়া ডাইৰেক্টৰ ছাৰে মোক বুজাই আছিল কেনেকৈ কি কৰিব লাগে, ইয়াৰ পিছত কি হ'ব এইবিলাক কৈ আছিল। সেইবাবে আমি সকলোৱে বহি এইবিলাক শুনি আছিলোঁ। তো গাইজ কান্দি কান্দি ভাগৰি গ'লে এতিয়া পানী খাব Kalau tadi sam saya tadi ada. দেহা চাব মাইছি ডগৰি এই 5 লাখ টকা খাইছি মাইছি ভগৱান ঠুঠৰ আজিকালি কান্দিব নাই এইবাৰে হৈছে কিয় ভাবিলা নেকি Kena kasi nagtawag. Ay, pwede video ko rin sa'yo. Okay, di ba expression video mo?
মই বগাই কিবা এখন দি থৈ মই এয়া মই কান্দি কান্দি ব্ৰিজৰ ওপৰেৰেও দৌৰিলোঁ। বহুত কষ্ট হ'ল, লাজো লাগিছে, তথাপিও শ্বুটিং কি কৰিম, উপায় নাই, সেয়ে এনেকৈ আহিব লগা হ'ল আৰু। এতিয়া আমি শ্বুটিঙৰ বাবে আন এটা লোকেশ্যনত যাব লগা হ'ল। তাত গৈ পালোঁ। এয়া তাৰপিছত ড্ৰেছটো মই চেঞ্জ কৰিলোঁ। তাৰ পৰা আমি ঘৰত আহিলোঁ। ঘৰত আৰু অলপ শ্বুটিং আছে, সেইখিনি কৰি আমাৰ শ্বুটিং আজি শেষ হ'ব আৰু। আমাৰ শ্বৰ্ট ফিল্মখন আপোনালোকে চাব বুলি আশা থাকিল। যদি মোৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই গাইজ।